ये है क्या बोलते हैं इसको आरामखोर তো হেল্ল' গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত। বহুদিন মই ইউটিউবত ভিডিঅ' ঢালিব পৰা নাই, মই 6th ছেমিষ্টাৰ এক্সাম হৈ থকাৰ কাৰণে এতিয়াৰ পৰা ডেইলি ভিডিঅ' ঢালিম বুলি ভাবিছোঁ। তো ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ আৰু ঠাণ্ডাটো দেখি গম পাইছোঁ চাগে আজি কিহৰ ওপৰত ডিছকাছ কৰিব গৈছোঁ। তো গাইজ এইখিনিতে এটা মন কৰিব, ওপৰৰ পৰা পৰিল টেকেলি, তাৰে ভিতৰত 100টা টেকেলি, কি ক'বা গাইজ হাতৰটো কওকচোন। তো গাইজ এনচাৰটো সেয়া। তো গাইজ কি হয় গম পালেই নহয়। এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ এতিয়া গৈ আছোঁ আপোনালোকক খেতি কৰা দেখাবলৈ। এতিয়া বলক এতিয়া আমি ঘৰৰ পৰা ওলাই আহি গৈ আছোঁ, চাইকেলখনে লৈ আছোঁ ৰাস্তা। তো গাইজ যদি ভিডিঅ'টো খেতি কৰা চাব বিচাৰে ভিডিঅ'টো স্কিপ নকৰিব, সকলোকে চাই থাকিব। অলপ তেতিয়াহ'লে যাওঁ আগলৈ। তো গাইজ বহুত দূৰ আহি এয়া পাইছোঁহি আৰু বাৰীত। এয়া চাওক নদীৰ ওচৰতে হৈছে। তো গাইজ এতিয়া আমি বাৰী পালোহি। চাওক এয়া বিজলকীয়া খেতি, বিজলকীয়া ছিঙি আছে। এয়া চাওক জলকীয়া খেতি কি ধুনীয়া হৈছে। ভালদৰে আপোনালোকৰ লগত দেখাইছোঁ। এতিয়া ছিঙিছে, ছিঙি আছে। মিনিমাম 4-5 বিঘামান জলকীয়া খেতি কৰিছে। বহুত ধুনীয়া হৈছে ইয়াত খেতি। তো গাইজ এইটো জেগাত কোনো কল্পনাই কৰিব পৰা নাছিলে যে এনেকুৱা খেতি হ'ব। আৰু এইটো জেগাত বহুত বালি আছিলে, কিন্তু এতিয়া বহুতখিনি উন্নত কৰি এতিয়া হৈ গৈছে, ধুনীয়া খেতি হৈছে। এতিয়া ইয়াত কচুৰ খেতি কৰিছে। ইমান ধুনীয়া হৈছে নহয় দেখাই আছোঁ আৰু চাই থাকক। তো গাইজ ইয়াৰ গোমধান খেতি। তো গাইজ এতিয়া আমি ঔষধ দিওঁ বিজলকীয়া ধুনীয়া চাওঁ ৰেডি ট্ৰাই কৰিবচোন দিয়া নহয়। আমার মায়ে জেঠাই ये है क्या बोलते हैं इसको आरामखोर
বহি আছে সেই খাৰ তো গাইছ এনেহি চাওক কি ধুনীয়া লাগিছে সুন্দৰ পৰিৱেশ তো গাইছ এতিয়া কাম চাম কৰি আহি এতিয়া নদীতে গা ধুমগৈ নদীখন ওচৰতে আছে ওচৰতে নদী গা ধুই যাম আৰু ঘৰতে এইখনৰ নাম হৈছে চিমেণ্ট নদী বহুত ধুনীয়া লাগে গা ধুই দ আছে পৰি আছে নদীৰ পৰিৱেশ এতিয়াৰ পৰা আপোনালোকক ব্লগ পূৰা ভিডিঅ' দি থাকিম আৰু দেই চাই থাকিব সকলোৱে ছাপোৰ্ট কৰিব তো গাইছ গানৰে গুচি আহিলে দুখ লাগিলে জুলুকি লৈ চাব যাম ইয়ালৈ যাওঁ আৰু তাৰপিছত ঘৰলৈ যাম তো গাইছ এতিয়া আমাৰ যাব হৈ গ'ল এতিয়া বস্তু এইখিনি ছিঙি ল'লোঁ যাওঁ আৰু বাই 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 গাইছ এতিয়া ঘৰত যাওঁ আৰু যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিওঁ তেতিয়াহ'লে নেক্সট ভিডিঅ'ত লগ পাম বাই বাই